হেল্ল' গাইছ, মই আফতাৰ হোসেন। বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, কি হয় যে আপোনালোকে আধাৰ কাৰ্ড বনাবলৈ দিয়াৰ পিছত আপোনালোকে যে পোষ্ট অফিচত অহালৈকে আপোনালোকে ৰৈ থাকে, যাৰ ফলত আপোনালোকে 3 পৰা 4 মাহলৈকে আপোনালোকে অপেক্ষা কৰিব লাগে। কিন্তু বন্ধুসকল, আপোনালোকে যেতিয়া আধাৰ কাৰ্ডটো চেণ্টাৰত গৈ এপ্লাই কৰে বা আধাৰ কাৰ্ডটো এনৰোলমেণ্ট কৰে, তেতিয়া আপোনালোকৰ 2-3 দিন পিছত আপোনালোকৰ আধাৰ কাৰ্ডটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে, অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ ষ্টেটাছটো আপোনাৰ মোবাইলৰ জৰিয়তেই বন্ধুসকল আপোনালোকে চাব পাৰিব। বন্ধুসকল, আপোনাৰ আধাৰ কাৰ্ডটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে, অৰ্থাৎ আধাৰ কাৰ্ডটো আপোনাৰ হৈছে নে নাই, সেইটো চাবলৈ আপোনালোকৰ যেতিয়া আপোনালোকে এনৰোলমেণ্ট কৰিছিলে, তেতিয়া এনৰোলমেণ্ট এজেঞ্চিৰ পৰা অৰ্থাৎ আধাৰ কাৰ্ড চেণ্টাৰৰ পৰা এনেকুৱা এটা ৰিচিপ্ট দিছিলে। সেই ৰিচিপ্টটো আপোনালোকে আধাৰ কাৰ্ড ডাউনলোড কৰিবলৈ বা চেক কৰিবলৈ আপোনালোকৰ দৰকাৰ হ'ব। গতিকে বন্ধুসকল, আধাৰ কাৰ্ডটোৰ ষ্টেটাছ কেনেকৈ চাব, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম। আধাৰ কাৰ্ডৰ ষ্টেটাছ চেক কৰিবলৈ আপোনালোকে যিকোনো এটি ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই মোৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ বটনত চাৰ্চ কৰিব uidai.gov.in, অৰ্থাৎ uidai.gov.in এনেকৈ চাৰ্চ কৰিব। বা বন্ধুসকল, আপোনালোকে ডিছক্ৰিপশ্যনত লিংকটো পাই যাব, সেই লিংকত ক্লিক কৰি আপোনালোকে এই পেজটোলৈ আহিব পাৰিব। ইয়ালৈ অহাৰ পিছত বন্ধুসকল, আপোনালোকে এই পেজটো দেখিবলৈ পাইছে মোৰ মোবাইলটোত কভাৰ হোৱা নাই, সেইবাবে কি কৰিব, আপোনালোকে এইটো ডেস্কটপ ছাইড কৰি ল'ব। আপোনালোকে দেখিবলৈ পাইছে মই ডেস্কটপ ছাইড কৰি আছোঁ। ডেস্কটপ ছাইড কৰি ল'লে বন্ধুসকল আপোনালোকৰ মোবাইলত কভাৰ হৈ যাব, অৰ্থাৎ গোটেই পেজখিনি আপোনালোকে মোবাইলৰ জৰিয়তে চাব পাৰিব। তাৰপিছত তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ফাৰ্ষ্ট যিটো অপশ্যন পাব, গেট আধাৰ, আপোনালোকে ইয়াতে দেখিবলৈ পাব বহুকেইটা নম্বৰটোত আছে চেক আধাৰ ষ্টেটাছ। বন্ধুসকল, মই যিহেতু কৈছোঁ যে আধাৰ কাৰ্ডৰ ষ্টেটাছ চেক কৰিব, সেইবাবে আপোনালোকে এই অপশ্যনটো ক্লিক কৰিব, অৰ্থাৎ চেক আধাৰ ষ্টেটাছ, এইটোত ক্লিক কৰি দিব। আপোনালোকে দেখিবলৈ পাইছে, এইটোত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এই পেজটোলৈ আহি যাব। ইয়াতে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এণ্টাৰ এনৰোলমেণ্ট আইডি। আপোনালোকে এনৰোলমেণ্ট আইডি, অৰ্থাৎ এনৰোলমেণ্ট আইডি কোনটো আপোনালোকে দেখিবলৈ পাইছে, এই এনৰোলমেণ্ট ৰিচিপ্টখন যিটো আছে, ৰিচিপ্টখনত আপোনালোকে কৰ্নাৰত দেখিবলৈ পাইছে 14টা অংকৰ এটা নাম্বাৰ আছে। এই নাম্বাৰটো আপোনালোকে টাইপ কৰিব লাগিব। মই দেখিবলৈ পাইছোঁ নাম্বাৰটো টাইপ কৰি আছোঁ। আপোনালোকে দেখিবলৈ পাইছে মই আধাৰ অৰ্থাৎ এনৰোলমেণ্ট আইডি নাম্বাৰটো ইয়াতে টাইপ কৰি দিলোঁ। ইয়াতে টাইপ কৰি দিয়াৰ পিছত আপোনালোকে তলৰ আৰু এটা লাইন পাব, সেইটোত ক্লিক কৰি দিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে টাইম এণ্ড ডেট, আপোনালোকে যিটো তাৰিখত আৰু যিটো সময়ত বনাইছিলে সেইটো আপোনালোকে দিব লাগিব। আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ যিখন ৰিচিপ্ট আছে সেইটো এনৰোলমেণ্ট থাকে, সেইটো আপোনালোকে ইয়াতে বহাই দিব। তাৰিখ আৰু সময়টো ইয়াতে দিয়াৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে কেপচা ভেৰিফিকেশ্যন, অৰ্থাৎ আপোনালোকে ইয়াতে দেখিবলৈ পাইছে কেপচা কোড। এই কেপচা কোডটো আপোনালোকে ইয়াতে বহাই দিব লাগিব। আপোনালোকে দেখিবলৈ পাইছে মই কেপচা কোডটো ইয়াতে যেনেকৈ আছে ঠিক তেনেদৰে বহাই দি আছোঁ। আপোনালোকৰ সময়ত যিটো কেপচা কোড আহে সেইটো বহাই দিব। কেপচা কোডটো বহাই দিয়াৰ পিছত আপোনালোকে ইয়াতে তলত অপশ্যন দেখা পাইছে চেক ষ্টেটাছ। এই চেক ষ্টেটাছত আপোনালোকে ক্লিক কৰি দিব। বন্ধুসকল, চেক ষ্টেটাছত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ ইজ জেনেৰেটেড, অৰ্থাৎ মোৰ আধাৰ কাৰ্ডখন জেনেৰেট হৈ গ'ল, অৰ্থাৎ মোৰ আধাৰ কাৰ্ডখন হৈ গ'ল। এতিয়া মই মোৰ মোবাইলৰ জৰিয়তে এইটো ডাউনলোড কৰিব পাৰিম। বন্ধুসকল, এনেদৰে আপোনালোকে নিজৰ আধাৰ কাৰ্ডটো মোবাইলৰ জৰিয়তে ষ্টেটাছ চেক কৰিব পাৰিব।